সাবস্ক্ৰাইব কৰক হাঁহিৰ খলখলি চেনেলটি এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটি ক্লিক কৰক ধন্যবাদ নৰখিলে বে সালা এনেকে কেনেকে হ'ব বাৰু তিনটা উঠাও কিয় ছাৰ ভাল এ গৰুহঁত তিনটা যে উঠি আছে তহঁতি আৰু উঠিব পাৰিব ছাৰ যাব নেকি নাম এতিয়া বেয়া ক'বা নাম চাইকেল নামিম এ কুকুৰ নাম কোৱা চাইকেল নামিম আকৌ এখন আমাৰহে বাইক ক মোৰ বাইক হয় তোৰ বাপেৰে বাইকখন কিনি দিছে তিনটা উঠিবলৈ নাই দিয়া নহয় ইয়াত ছাৰো তুলিম আৰু এটা পাৰিব মন গ'লে আৰু তুলিম তহঁতি নামিবি বা নেনামো সেইটো ক আৰু পাৰিব উঠিবলৈ ধুনীয়া আছে দেখিছে আৰু কেইটা পাৰিব বেটা চোৱাচোন হেই ছাৰ উঠক যায় যদি ছাৰ কে অলপ চাদা আছে নাই তোৰ বাপেৰে পাইছে মোক চাদাহে কৈছোঁ বাপে এই ছাৰ দেৰি হৈছে বিয়া খাব লাগে ৰে আপুনি কেলে নুবুজে মাথাখন খাই আছে হেলমেট ক'ত হেলমেট নাই ছাৰ ঘৰত থাকি আহিলে আমি এই ওচৰতে খাব যাওঁ ছাৰ বিয়া তোৰ মোবাইলটো দেচোন ভাই মোবাইল কেলে দিম আকৌ মোবাইল দেচোন তোৰ চাব ছাৰ দিব লাগিব কিন্তু মোবাইলটো অকল চাবলৈ দিছোঁ লক কৰি থৈ দিয়া আছে মই লকটো কিন্তু খুলিব নক'ব কিন্তু দেই ছাৰ মই লকটো খুলিব নোৱাৰোঁ প্ৰাইভেট বস্তু আছে ন প্ৰাইভেচি তই ধুনীয়া মোবাইল ল'লি ন বাপেৰে কিনি দিলে হপাই ছাৰ চেমচাং গেলেক্সি J7 প্ৰাইম এইটো ছাৰ লৈছে অলপ দুটকামান এইখন কেলৈ লগাইছ ইয়াত এখন ছাৰ ছাৰ তাকো নেজানে পৰিলে নেভাগিব আকৌ ইয়াত যে লগোৱা নাই হেলমেটটো হেলমেটটো ছাৰ আছে ন থাকি আহিলে আকৌ ইয়াত লগাবলৈ ইয়াত হ'লে লগালি ইয়াত ছাৰ পৰিলে ভাগিব যে বেয়া এইটো লাগিব ন পৰিলে ভাগিব তই এইটো বনাই ল'ব পাৰিবি তোৰ এইটো বনাব পাৰিবি নেকি ভাগিলে এইটো নোৱাৰো ছাৰ হে নোৱাৰো ছাৰ তেতিয়াহ'লে হেলমেট নাই পিন্ধা কেলে এই ছাৰ এইবিলাক আপুনি নীতি শিক্ষা বাদ দিয়ক না ৰে আমাৰ দেৰি হৈছে যাব দিয়ক ঐ জোতা নাই জোতা হে বাইক কি চেণ্ডেল পিন্ধি চলাই নি নাই যেতিয়া কাম চলিছে চেণ্ডেল চাটা ষ্টাইল চাটা ষ্টাইল ছাৰ ষ্টাইল চাটা আপোনাৰ লাগিব কি খবৰ অঁ ভালে ক'ৰবাত যোৱা ভাল পালা হা হ'ব তুমি যোৱা যোৱা ঐ ছাৰ এইটো দেখা নাই হেলমেটো নাই জোতাও নাই আপুনি যে একো নুশুনাকৈ পঠিয়ালে ছাৰৰ আমিও ছাৰৰ পুতেক আমাৰ দেউতা কোন নাজানে আপুনি বাদে সেইবোৰ হেৰি পইচা আছে নাই পইচা নাই ন ছাৰ এতিয়া গিফ্ট ল'বলৈ পইচা নাই ভকতক খাম বুলি তলৰ পইচা আছে নাই নাই ছাৰ কেপি খাবলৈ পইচা 10 টকা আছে ছাৰ নিদিওঁ ছাৰ এই কেপি এটা খাবলৈ পইচা 10 টকা আছে আপুনি বৰ কামোৰহে আপুনি ছাৰ আমাৰ দেৰি হৈছে দেই বাদে সেইটো বাদে তহঁতি 10 টকা দিছে না এই ছাৰ কেপি খাবলৈ পইচা 10 টকা আছে অকল বিশ্বাস কৰ মানে মোৰ এই ধুন্দি দোকানত ধাৰ লগাব লাগিব ঐ হ'ব যা থেংক ইউ ছাৰ বাই বাই যাওঁ নৰখিবি লাভ ইউ কোনো নৰখিলে বে চাইডত লগাওক স্কুটি ছেকেণ্ড হেণ্ড ল'লে যেন পাইছোঁ স্কুটি ছেকেণ্ড হেণ্ড নহয় এখন পাইছিলোঁ ক'ৰবাত পাইছিলোঁ ন কাগজটো নাই চাগে কাগজৰ কথা আপুনি নক'লেও হ'ব ইয়াত চেহেৰাই কৈছে বুজিছেনে কাগজ কেইখনমান পকেটত আছিলে স্কুটিও নহয় বজাৰহে আপোনাৰ আইনাও নাই কাগজ পত্ৰও নাই এই আইনা এইবোৰ ভাগি থাকে বুজিছা সেইদিনা বিয়া এখনলৈ গৈছিলোঁ বিয়াখনত সৰু ল'ৰা এটা এই উমলিবৰ কাৰণে ভাঙি লৈ হ'ব সেইবোৰ মই লেকচাৰ শুনিবলৈ নাই বাৰু এতিয়া হেৰি যে হেলমেটো নাই আপোনাৰ কি কৰিব বাৰু কিবা এটা কাম কৰক মোৰ বহুত দেৰি হৈছে বুজিছে মই গৈ থাকোঁ এইখন থৈ দিয়ক আপুনি কাইলৈ দি থৈ আহিবগৈ নহ'লে নাই সেইটো নহয় সেইটো বাদ দিয়াচোন হেৰি কৰা নহ'লে মই গৈ বহকচোন বহক মই বহিয়ে আছোঁ বাৰু মই নাই বহি থাক বাৰু নহ'লে মই গৈ থাকোঁ বজাৰৰ পৰা আহিলে কিবা এটা কৰি থৈ যাওক
কিবা মানে কি কৰিব লাগিব বাৰু মই বুজি নাই পোৱা নহয় এতিয়া কথাটো কি কৰিব লাগিব মানে আপুনি হেৰি কৰক পইচা দি যাওক টকাকে দি যাওক পইচাটো এতিয়া বজাৰলৈ যাওঁহে মই পইচাটো এইখনকে থৈ যাওঁ নহ'লে বুজিছে আপুনি বহক না নাই মোৰ সময় নাই বহি থাকিবলৈ মই খোজে হ'লেও গৈ থাকিব লাগিব মই সোনকালে পাবগৈ লাগিব এইখন হ'লেও ৰখি থাকিলে নহ'ব মোৰ এইখনকে থৈ আপুনি বহকচোন বহক এটা কাম কৰিব বাদ দিয়ক সেইবোৰ বহুত হেৰি হয় এই আপুনি হেৰি কৰক পইচা দি দিয়কচোন কিবা এটা দি দিয়ক পইচা বুলিবলৈ এতিয়া মোৰ লগত নাই নহয় বয়সস্থ মানুহ ক'ত পাব বা কিবা এটা দি দিয়ক মোৰ সময় নাই দিয়ক কিবা এটা দিয়ক কথাবোৰ কৈ কৈছে বাৰু মোৰ সময় নাই একেবাৰে মোৰ ৰৈ থাকিবলৈ সময় নাই নহয় এতিয়া মই যাব লাগে সোনকালে মই স্কুটিখন থৈ যাওঁ নহ'লে আপুনি মোক ইমানে ৰখাই দিলে এতিয়া আপোনাক কৈ আছোঁ ন মই কিবা এটা দি যাওক বুলি দিয়ক মই নাজানো মই এইবোৰ পুলিচ সেইখন লৈ আছোন কাগজখন এখন লৈ আনচোন দিয়ক নহ'লে মই স্কুটি এৰিলোঁ আৰু ইয়াত আপুনি কাইলৈ কিন্তু আপুনি কেছ লিখি দিম নেকি আপোনাক কেছ কথা নুলিয়াব সেইবিলাক আপোনাৰতো কেছ লিখিলে এখন আপুনি স্কুটি ঘূৰাই নাপায় আৰু বুজিছে নাই কি কৰিব কওক এই স্কুটিখনে দি থৈ যাওঁ মই স্কুটিখনে থৈ যাওঁ মোৰ লগতো পইচা নাই তেনেকৈ মোৰ এতিয়া টাইমটো খাই দিলে মইতো এতিয়া দোকানখন পাম নাপাম পইচা নাপাম হ'ব আপুনি যাওক নাই মই এনেই যাব নোৱাৰোঁ ন এতিয়া মই এতিয়া যাব নোৱাৰিম এনেকৈ মোক পইচা 10 টকা হ'লেও কিবা এটা দিবই লাগিব আপোনাক কিহৰ পইচা দিম নাই দিব লাগিব মই এতিয়া আপুনি নাজানো মই নহ'লে স্কুটি থওঁ মই যাওঁ নহ'লে মোক আৰু মোক কিবাই হ'বগৈ মই যাওঁ মই সোনকালে কৈছোঁ ন আপুনি কি কয় আকৌ পইচা দিয়ক কেইটকামান নহ'লে মই যাওঁগৈ মেজৰ পৰা মাথা খাই দিব দেই দিয়ক সোনকালে দিয়ক 5 টকা আছে লওক এটা কাম কৰক আপুনি ঠেলি দিয়কচোন এইখন তাতো বন্ধ হৈ গৈছে মোৰ একদম বৰ দিগদাৰ হৈছে ঠেলি দিয়ক মই দি হ'ব ঠেলি যা ঠিক আছে হ'ব বাৰু মই গৈ থাকোঁ বাৰু দেই ঠিক আছে মেজৰ পৰা নহয় মাথা খাই দিব মানুহৰ যে কি যে দিন আহিল আমাক দিব চাই ওলটাই মোৰ পৰা নিলেহে 5 টকা এনেকৈ হ'লে কেনেকৈ চলিম বাৰু ৰ কুকুৰ ক'ত যাওঁ ছাৰ বজাৰ পৰা ছাৰ বজাৰ পৰা আহিবি হেৰি এই হেলমেট নাই টুপি নাই এই চেণ্ডেল নাই ছাৰ ওচৰতে বজাৰ কৰিব যাওঁ ন ছাৰ দে বাদ দে সেইবোৰ লাইচেঞ্চো নাই চাগে কাগজো নাই ছাৰ দে পইচা এশ দে ছাৰ 100 টকা আছে ছাৰ মায়ে কাগজ লিখি দিম নি মই ছাৰ দে পইচা ছাৰ 100 টকা আছে মই 50 টকা দিব ছাৰ মায়ে মাছ আনিব কৈছে হ'ব দে 50 টকা দে ঘূৰাই দে এইফালে দে ছাৰ 50 টকা ঘূৰাই দিয়ক 50 টকা ঘূৰাইও দিব লাগে আকৌ যা হ'ব যা নিদিওঁ যা এই ছাৰ দিয়ক না ছাৰ বজাৰ কৰিব দিছে ছাৰ ল যা ফটাফট যা ছাৰ গৈছোঁ ৰ'ব ছাৰ পইচা দিব লাগে ছাৰ আপোনাৰ গালিও খাব লাগে যা ফটাফট যা আজি মাৰি দিলোঁ 100 টকা 50 টকাহে মাৰিলোঁ আকৌ ন এখন দেখোন 10 টকাহে চালা মোকে চুনা লগা થઈ গ'ল কি দিন আহিলে আজিকালি যাবলৈ সময় ঘৰলৈ যাওঁগৈ আৰু নহ'ব দেই কিমান পইচা দিবি